হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলোৰে ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হৈছোঁহি। এই গাড়ীখনত যে দেখিছে, ইয়াতে আছে এজন বিশেষ ব্যক্তি, যিজনক অসমৰ সকলো মানুহেই চিনি পায়। অসমৰ প্ৰতিটো নামঘৰতে তেওঁ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰি ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰা প্ৰাণজিৎ গগৈদেৱ আমাৰ মাজত আমাৰ গৃহত আহি উপস্থিত হৈছেহি। তেওঁক লৈ আহিছে আমাৰ গৃহলৈ আমাৰ পিতৃ সতী, আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰদীপ খুৰাই। সদৌৰ শেষত আমি সবে এষাৰ কথা কৈ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আজি প্ৰদীপ খুৰাৰ কৃপাতেই আমাৰ গৃহত প্ৰাণজিৎ গগৈ বাপজনাৰ আশীষ পাই আমি সবে ধন্য হ'লোঁ। কৃষ্ণ তেজক পানী কৰি, সাৰক মাটি কৰি, দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, যি সম্পত্তিৰ পাহাৰ গঢ়িলা, মনত ৰাখিলা, কৃষ্ণ তত্ত্ব হৃদয়ৰ পৰা হৰিটো এৰি যিদিনা গুচি যাব, সকলোখিনি আনে হ'ব। সেইটোৱে ৰহস্য ভাগৱতৰ মূল দৰ্শন। মোৰ বুলি তুমি যিখিনি খাবা ধৰি খাই